নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। 2023 বৰ্ষৰ হাই ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। অৱশেষত 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰিজাল্টৰ তাৰিখ ঘোষণা কৰা হৈছে। যিকোনো মুহূৰ্তত ৰিজাল্ট ঘোষণা হ'ব পাৰে বুলি মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰিজাল্টক লৈ এটা খবৰ আহি পৰিছে। এসপ্তাহৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। আজি সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ইংগিত দিয়ে। তেওঁ কয় যে ফলাফল ঘোষণা অহা 3-4 দিনতো হ'ব পাৰে, 7 দিনো লাগিব পাৰে। ফলাফল এই মুহূৰ্তলৈ প্ৰস্তুত হোৱা নাই বাবে ফলাফল ঘোষণা কৰা হোৱা নাই। কিন্তু সময়মতে কোনোবা এদিন ফলাফল প্ৰকাশ পাব। অসম মাধ্যমিক শিক্ষা সংসদে ফলাফল প্ৰকাশ কৰিবলৈ এতিয়ালৈকে সাজু হোৱা নাই। ফলাফল প্ৰকাশৰ ক্ষেত্ৰত চৰকাৰে শিক্ষা সংসদক হেঁচা দিয়া নাই। কাৰণ শিক্ষা সংসদে ফলাফল প্ৰকাশৰ বাবে হেঁচা দিলে মানসিক হেঁচাত ভুল ফলাফল ঘোষণা কৰিব। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কোনোবা দিন দিব, তেওঁলোক ডেফিনেটলি ৰেডি হোৱা নাই। গতিকে এইটো খুব বেছি পুছ কৰি থাকিব নালাগে। পেপাৰ বা পাব্লিকৰ হেঁচাত কিবা এটা ভুল ৰিজাল্ট এটা দি দিব। সঁচা কথাটো হ'ল যে কাউন্সিল ইজ নট ৰেডি। কাউন্সিল এতিয়ালৈকে ৰেডি হোৱা নাই। আমি যদি এটা মানসিক কাউন্সিলৰ ওপৰত হেঁচা আনো ৰিজাল্টটো সোনকালে দিব লাগে বুলি, তাৰ ৰিজাল্টটো কি হ'ব যে ভুল ৰিজাল্ট এটা দি দিব।